গতিকে অধ্যাপিকাসকলক মই ধন্যবাদ জনাইছোঁ আৰু এই গ্ৰন্থমেলাখন উদযাপন হৈছে একমাত্ৰ অধ্যক্ষগৰাকী। ইতিমধ্যে ভাতৃপ্ৰতিম সঞ্জু বৰাদেৱে আৰু ভৱিষ্যতলৈকে যাতে সন্মুখত থাকে আমি তেখেতক সহায় কৰিব লাগিব। আমি গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু অনুজ চৰকাৰ কেন্দ্ৰ ইতিমধ্যে তেওঁলোক দূৰতাৰ অভাৱ বাবে তেওঁলোকক আমি ইতিমধ্যে কথা প্ৰদান কৰিলোঁ। দ্বিতীয় স্থান লাভ কৰিছিলে কুইজ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিলে বোকাখাত মহাবিদ্যালয়ৰ বাবে সেই দলৰ চকুমণি পৰা নিহাৰ গোহাঁই কাৰ্য্য কৰা তেওঁলোকক সদৌ অসম ভিত্তিক আয়োজিত কুইজ প্ৰতিযোগিতাৰ দ্বিতীয়টো পুৰস্কাৰ গ্ৰহণ কৰিবৰ বাবে এয়া কুইজ প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰা বোকাখাত মহাবিদ্যালয়ৰ দল। এই দলত আছিল পুথিঘৰ কিতাপ সদৌ অসম ভিত্তিক আয়োজন কৰা কুইজ প্ৰতিযোগিতাৰ মীনান দলৰ দলে এই দলটিক আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ গ্ৰন্থৰ সমালোচনামূলক বা গ্ৰন্থৰ পৰিচয়মূলক টুকুৰা লিখিবলৈ কৈছিল। তেওঁ সাৰথী শীৰ্ষক গ্ৰন্থখনৰ সমীক্ষাত্মক টুকুৰা লিখি প্ৰথম পুৰস্কাৰ বুটলিবৰ কাৰণে সক্ষম হৈছে। চন্দ্ৰপুৰ বৰাক মই প্ৰথম পুৰস্কাৰ গ্ৰহণ কৰিবৰ বাবে গ্ৰন্থ সমীক্ষা প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত চন্দ্ৰপুৰ বৰা। চন্দ্ৰপুৰ বৰাই সাৰথী গ্ৰন্থৰ সমীক্ষা মই ধাৰণাটো মনলৈ অহাৰ বাবে অসমী ঐতিহ্য জ্ঞাপন কৰিছোঁ। আগবঢ়াই দিছোঁ আমাৰ অধ্যক্ষ মহোদয় মুক্তভাৱে কাম সঞ্জু বৰা ছাৰ, আমাৰ জ্যেষ্ঠ সাংবাদিক স্নেহিতৰ মহন্ত ডাঙৰীয়া, ৰঞ্জিত ছাৰ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ গ্ৰন্থ বিপণী স্থাপন কৰিছোঁ আমাৰ মাজলৈ আহিলে আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত বিশেষকৈ গীতৰ নাটক বা সাংস্কৃতিক দিশত ব্যৱহাৰ কৰা আৰু কলেজৰ সকলো সহকৰ্মী বিশেষ মন যি যৌথ প্ৰচেষ্টা, গতিকে তেওঁলোকক বিভাগীয় প্ৰধান প্ৰণীতা পাটোৱাৰীয়ে ৰীতা দেক এখন মানপত্ৰ প্ৰদান কৰিব আমাৰ প্ৰণীতা পাটোৱাৰী বাইদেৱে ৰীতা দেক আৰু এখন ফুলাম পোহৰে তেখেতক সম্বৰ্ধনা জনোৱা হ'ব। ছেকেণ্ড বেষ্ট স্নাতক ছেকেণ্ড শ্ৰেষ্ঠ স্নাতক আমাৰ এই মানপত্ৰ প্ৰদান কৰিছে আৰু এটি স্মাৰক আমাৰ আনিছে দুয়োকে প্ৰদান কৰিব। সেয়া ৰীতা দেক নগদ ধনৰ টোপোলা প্ৰদান কৰিছে। সকলোৱে হাত চাপৰিব দিয়ক। সুন্দৰ তেওঁলোকে আমাৰ গৌৰৱ কঢ়িয়াই আনিছে। মই শিক্ষা বিভাগ ভৱিষ্যতে কিছু পদক্ষেপ আমি ল'ব পাৰিম আৰু ইতিমধ্যে আমাৰ এই মহাবিদ্যালয়খনৰ সিলভাৰ জুবলি ইয়াৰ আহি আছে। আমাৰ 2021 1 ছেপ্টেম্বৰত আমাৰ 24 ইয়াৰ্ছ কমপ্লিট হ'ব আৰু 1 ছেপ্টেম্বৰৰ পৰা আমাৰ 25 ইয়াৰ্ছ আমি এন্ট্ৰি কৰিম আৰু 1 ছেপ্টেম্বৰ 2021 পৰা আমি সিলভাৰ জুবলি ইয়াৰ আমি